দৰ্শকসকল, আমি এইটো সকলোৱে জানো যে হিন্দু পুৰাণৰ মতে কালখণ্ড অৰ্থাৎ সময়ক 4 ভাগত বিভক্ত কৰা হৈছে, যিকেইটা সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ আৰু কলিযুগ নামেৰে জনা যায়। হিন্দু পুৰাণত ব্যাখ্যা কৰা অনুসৰি যেতিয়া যিকোনো এটা কালখণ্ডত সেই সময়ৰ পৰিস্থিতি অনুসৰি ধৰ্ম লুপ্ত হ'বলৈ ধৰে, সেই সময়ত ভগৱান শ্ৰী বিষ্ণুৱে অৱতাৰ লৈ অধৰ্মীসকলক নাশ কৰে আৰু তিনিও লোকতে ধৰ্মৰ পুনৰ স্থাপন কৰে। বন্ধুসকল, এয়াই সেই সময় যেতিয়া এটা নতুন যুগৰ আৰম্ভ হয়। কিন্তু আপোনালোকে এইটো জানেনে যে এই 4 যুগৰ আৰম্ভ কেনেকৈ হৈছিল আৰু অন্ত কেনেকৈ হ'ব? আমি এই প্ৰশ্নবোৰৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত জানিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ আৰু স্বাগতম আপোনালোক সকলোলৈকে আছামিজ ডিভাইন টেলছৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, হিন্দু ধৰ্মৰ শাস্ত্ৰৰ মতে এই 4 যুগ কেইবাবাৰো আগতেই পৰিৱৰ্তন হৈছে। কিন্তু এইটো কোৱা হয় যে সৃষ্টিৰ আৰম্ভতে সকলোতকৈ প্ৰথম কালখণ্ড অৰ্থাৎ যুগ সত্যযুগ আছিল। সত্যযুগৰ কালবিধি 4800 দিব্যবৰ্ষ অৰ্থাৎ 17,28,000 মানৱ বৰ্ষ বুলি ধৰা হয়। বন্ধুসকল, এইটো কোৱা হয় যে এই যুগত মানুহৰ আয়ুস 1 লাখ বৰ্ষৰ ওচৰত আছিল। লগতে সত্যযুগত মানুহৰ উচ্চতা আজিৰ মানুহতকৈ বহুত বেছি আছিল। এই যুগত পাপৰ মাত্ৰা 0% আৰু পুণ্যৰ মাত্ৰা 100% আছিল। হ'লেও এই যুগত ভগৱান বিষ্ণুৱে মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ আদি ৰূপত অৱতৰিত হৈছিল। এতিয়া ইয়াত প্ৰশ্ন হয় যে যদি সত্যযুগত পাপেই নাছিল, তেন্তে ভগৱান বিষ্ণুৱে এই যুগত অৱতাৰ কিয় ল'বলগীয়া হৈছিল? তেন্তে শুনা বন্ধুসকল, পৰমপিতা ব্ৰহ্মাই যেতিয়া এই সৃষ্টি ৰচনা কৰিছিল, তেতিয়া দেৱতা, মনুষ্য, গন্ধৰ্ব, নাগ আদিৰ লগতে দৈত্যৰো উৎপত্তি কৰিছিল। কাৰণ এই সৃষ্টি সন্তুলন হৈ থাকিবলৈ আৰু এই সন্তুলন বনাই ৰাখিবলৈ সত্যযুগত ভগৱান বিষ্ণুৱে শংখচূড়, হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰক বধ কৰিবলৈ বিভিন্ন ৰূপত অৱতৰিত হৈছিল। হিন্দু ধৰ্মগ্ৰন্থৰ মতে সেই সময়ত মানুহে নিজৰ বিকাশৰ দিশে অগ্ৰসৰ হৈছিল, অৰ্থাৎ মানুহে জন্তুৰ পৰা বিকশিত হৈ লাহে লাহে মানুহৰ বাস্তৱিক ৰূপলৈ আহিছিল। ইয়াৰ উপৰিও ভগৱান বিষ্ণুৰ এই সকলো অৱতাৰক মনুষ্য জাতিৰ বিকাশৰ প্ৰতীক হিচাপে ধৰা হয়। কিন্তু বন্ধুসকল, ইয়াত এতিয়া এইটো প্ৰশ্নৰ উদয় হয় যে সত্যযুগৰ অন্ত কেনেকৈ হৈছিল? ইয়াৰ উত্তৰ হৈছে যে হিন্দু ধৰ্মগ্ৰন্থৰ অনুসৰি যেতিয়া ভগৱান বিষ্ণুৱে দশৰথ ৰজাৰ ঘৰত শ্ৰীৰাম ৰূপে জন্ম হৈছিল, তেতিয়া সত্যযুগৰ কালবিধি সম্পূৰ্ণ হৈছিল আৰু শ্ৰীৰামৰ জন্মৰ লগে লগে এটা নতুন যুগৰ আৰম্ভ হৈছিল, যাক ত্ৰেতাযুগ নামেৰে জনা যায়। ত্ৰেতাযুগত ভগৱান শ্ৰীবিষ্ণুৱে বামন আৰু শ্ৰীৰামৰ ৰূপত পূৰ্ণ অৱতাৰ লৈছিল। আনফালে পৰশুৰামৰ ৰূপত ভগৱান বিষ্ণুৱে অংশ অৱতাৰ লৈছিল। এই যুগৰ কালবিধি 3600 দিব্যবৰ্ষ অৰ্থাৎ 12,96,000 মানৱ বৰ্ষ বুলি ধৰা হয়। এই যুগত মানুহৰ বয়স 10,000 বৰ্ষ আছিল আৰু উচ্চতা 100 পৰা 150 ফুট আছিল। এই যুগত পাপৰ মাত্ৰা 25% আৰু পুণ্যৰ মাত্ৰা 75% আছিল। বন্ধুসকল, এই ত্ৰেতাযুগতে ৰাৱণ, কুম্ভকৰ্ণ, বালি, অহিৰাৱণৰ নিচিনা অত্যাচাৰী ৰজা আছিল, যিসকলে নিজৰ শক্তি আৰু অহংকাৰত আহি তিনিও লোকতে অত্যাচাৰ চলাইছিল, যাৰ কাৰণে ভগৱান বিষ্ণুৱে এই পৃথিৱীত অৱতাৰ ল'ব লগা হৈছিল। আৰু তেওঁ এই অত্যাচাৰীসকলৰ নাশ কৰিছিল। শ্ৰীৰামে ৰাৱণক বধ কৰি অযোধ্যালৈ ঘূৰি অহাৰ পিছত তেওঁ অযোধ্যাত বহু বছৰ শাসন কৰিলে আৰু তাৰ কেইবছৰমান পিছত তেওঁ নিজৰ দেহ ত্যাগ কৰিলে। আৰু বন্ধুসকল, এনেকৈও কোৱা হয় যে শ্ৰীৰামৰ দেহ ত্যাগ কৰাৰ পিছতে আকৌ এবাৰ এটা নতুন যুগৰ আৰম্ভ হৈছিল, যাক আমি দ্বাপৰ যুগ হিচাপে জানো। দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত অৱতাৰ লৈছিল। এই যুগৰ কালবিধি 2400 দিব্যবৰ্ষ অৰ্থাৎ 8,84,000 মানুহৰ বৰ্ষ বুলি ধৰা হয়। এই যুগত মানুহৰ আয়ুস 1000 বৰ্ষ আছিল। এই যুগত পাপৰ মাত্ৰা 50% আৰু পুণ্যৰ মাত্ৰা 50% আছিল। দ্বাপৰ যুগক যুদ্ধৰ যুগ বুলিও কোৱা হয়, কাৰণ এই যুগতে ধৰ্মৰ বাবে বহুতো যুদ্ধ হৈছিল। যেতিয়া চাৰিওফালে অধৰ্মে খোপনি পুতিব ধৰিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এফালৰ পৰা পাপীসকলৰ নাশ কৰিছিল। যেতিয়া মহাভাৰতৰ যুদ্ধৰ পিছত সকলো অধৰ্মীৰ নাশ হৈছিল, তেতিয়া যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰজা ঘোষণা কৰা হৈছিল। যি সময়ত যুধিষ্ঠিৰৰ ৰাজতিলক হৈছিল, সেই সময়ত গান্ধাৰী তাত উপস্থিত হৈছিল আৰু গান্ধাৰীয়ে নিজৰ সকলো পুত্ৰৰ মৃত্যুৰ কাৰণ ভগৱান শ্ৰীকৃষ্ণক মানি লৈ শ্ৰীকৃষ্ণক অভিশাপ দিছিল। গান্ধাৰীয়ে শ্ৰীকৃষ্ণক অভিশাপ দিওঁতে ক'লে যে কৃষ্ণ, যেনেকৈ তুমি মোৰ বংশৰ নাশ কৰিলা, ঠিক তেনেকৈ তোমাৰো বংশৰ নাশ হ'ব। ইয়াৰ পিছত পাণ্ডৱে 36 বছৰ হস্তিনাপুৰৰ ৰাজত্ব কৰিলে।
আৰু গান্ধাৰীয়ে দিয়া অভিশাপৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰৰ পৰিস্থিতিও দিনক দিনে বেয়া হ'বলৈ ধৰিলে। দ্বাৰকাবাসীয়ে মদ্যপান কৰি নিজৰ মাজতে কাজিয়া কৰিবলৈ ধৰিলে, ইজনে সিজনক মাৰিবলৈ ধৰিলে। শেষত পৰিস্থিতি ইমান বেয়া হ'লগৈ যে সম্পূৰ্ণ যাদৱ বংশ শেষ হৈ গ'ল। ইয়াৰ পিছত এদিন ভগৱান শ্ৰীকৃষ্ণই এজোপা গছৰ তলত বিশ্ৰাম কৰি আছিল। তেতিয়া এজন চিকাৰীয়ে হৰিণ বুলি ভাবি ভগৱান শ্ৰীকৃষ্ণলৈ লক্ষ্য কৰি শৰ চলালে আৰু সেই শৰ গৈ ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত লাগিল। ভগৱান শ্ৰীকৃষ্ণই মৃত্যুলোকত জন্ম লৈছিল, সেইবাবে এই মনুষ্য শৰীৰ এদিন হ'লেও ত্যাগ কৰিবই লাগিব। আৰু সেই সময়তে শ্ৰীকৃষ্ণই নিজৰ দেহ ত্যাগ কৰিলে আৰু বৈকুণ্ঠ ধাম গুচি গ'ল। ইফালে এই খবৰ যেতিয়া যুধিষ্ঠিৰে পালে তেতিয়া তেওঁ গম পালে যে তেওঁৰো জীৱনৰ উদ্দেশ্য সম্পূৰ্ণ হ'ল। দ্বাপৰ যুগ এই সময়ত নিজৰ সমাপ্তিত আছিল আৰু কলিযুগৰ আৰম্ভ হ'ব হৈছিল। সেইবাবে যুধিষ্ঠিৰে হস্তিনাপুৰৰ ৰাজপাট পৰীক্ষিতক দি দিলে আৰু যুধিষ্ঠিৰে তেওঁৰ 4জন ভাই আৰু দ্ৰৌপদীক লগত লৈ হিমালয়ত নিজৰ শেষ যাত্ৰাৰ বাবে গুচি গ'ল আৰু পাণ্ডৱে হস্তিনাপুৰৰ পৰা ওলোৱাৰ পিছতে কলিযুগৰ আৰম্ভ হৈছিল। আৰু বন্ধুসকল, আজি আমি এই কলিযুগতে জীৱন যাপন কৰি আছোঁ। এই যুগত পাপৰ মাত্ৰা 75% আৰু পুণ্যৰ মাত্ৰা 25%। এতিয়া কলিযুগৰ প্ৰথম পৰ্যায়হে চলি আছে আৰু এনেকৈ ধৰা হয় যে কলিযুগৰ আৰম্ভ 3102 ঈশাপূৰ্বৰ পৰা হৈছে। তাৰ পৰা গম পোৱা যায় যে কলিযুগে এতিয়ালৈকে 5120 বৰ্ষহে অতিক্ৰম কৰিছে আৰু কলিযুগৰ অন্ত হ'বলৈ এতিয়াও 4,26,880 বৰ্ষ আছে। কিন্তু কলিযুগৰ অন্ত কেনেকৈ হ'ব ইয়াৰ বৰ্ণনা আগতেই ব্ৰহ্মপুৰাণত বৰ্ণনা কৰা হৈছে। ব্ৰহ্মপুৰাণৰ মতে কলিযুগৰ শেষত মানুহৰ আয়ুস 12 বছৰ হ'ব। এই সময়ত মানুহৰ দ্বেষ আৰু দুৰ্ভাৱনা বাঢ়িব, নদীবোৰ লাহেকৈ শুকাই যাবলৈ ধৰিব, বেইমানি আৰু অন্যায় কৰি পইচা ঘটা মানুহৰ সংখ্যা বাঢ়িব, ধন প্ৰাপ্তিৰ লোভত মানুহে বেলেগৰ প্ৰাণ ল'বলৈও কুণ্ঠাবোধ নকৰিব। মানুহে সকলো ধাৰ্মিক কাৰ্য কৰিবলৈ এৰি দিব, গৰুৱে গাখীৰ দিবলৈ এৰি দিব, মানৱীয়তা নষ্ট হৈ যাব, মহিলাসকল অলপো সুৰক্ষিত নহ'ব, মহিলাসকলৰ নিজৰ ঘৰতে সুখ নহ'ব, সকলো সম্বন্ধ নষ্ট হ'বলৈ ধৰিব। আৰু যেতিয়া আতংক নিজৰ শেষৰ সীমা পাবগৈ তেতিয়া ভগৱান বিষ্ণুৱে পৃথিৱীত কল্কি অৱতাৰ ল'ব আৰু সকলো অধৰ্মীক নাশ কৰিব। আৰু বন্ধুসকল, ইয়াৰ পিছতে নতুন যুগ সত্য যুগৰ আকৌ আৰম্ভ হ'ব। বন্ধুসকল, লগতে আপোনালোকক এইটো জনাই থওঁ যে এই যুগবোৰৰ পৰিৱৰ্তনৰ এইটো 22 নম্বৰ চক্ৰ চলি আছে আৰু বৰ্তমান যুগৰ সমাপ্তি হোৱাৰ পিছত ই 23 নম্বৰ চক্ৰত প্ৰৱেশ কৰিব। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ।